হয়, আমি প্ৰতিটো বছৰে আমাৰ নিজৰ যি অসমীয়াৰ সংস্কৃতি তথা পৰম্পৰা আমি তেনেদৰে কৰি গৈ আছোঁ আৰু এইটো পুখুৰীৰ মাজতে আমি গোটেই ৰাইজে গৰু আনি আজিৰ দিনটোত আমি সকলোৱে মিলি গৰুৰ গা ধোৱাটো পালন কৰোঁ। এই পুখুৰীতে কৰা হয় হয়, এইটো পুখুৰীতে কৰা। সকলো গাঁৱৰ যিমান গৰু আছে সকলো গাঁৱৰ প্ৰত্যেকটো গৰু মানে প্ৰতিখন ঘৰৰে গৰু আনি পেলাই ধোৱা হয়। ইয়াতে গোটেইখিনি একেলগে আমি মিলি পেলাই এইটো পুখুৰীতে কৰোঁ। আমাৰ বিহুটো আমাৰ মেইন, গতিকে আমি যিমানেই বতাহে হওক বা বৰষুণেই হওক আমি আমাৰ নিজৰ যি বিহু সেইটোতো আমি কেতিয়াও এৰিব নোৱাৰোঁ। গতিকে আমাৰ বতৰৰ প্ৰতি আমি বতৰ বেয়াই হওক বা ভালেই হওক সেইটোলৈ আমি লক্ষ্য নকৰোঁ। আমাৰ বিহু যিহেতু আমি আমাৰ বতৰ বেয়ালৈ কোনো ধৰণৰ কথা গুৰুত্ব নিদি আমাৰ বিহু আমি পালন কৰি গৈ